নমস্কাৰ। সম্পূৰ্ণ হ'ল প্ৰথম ছমাহ 2026 চনৰ। দ্বিতীয় ছমাহৰ আজি দ্বিতীয়টো দিন। যোৱা ছমাহত আমি কি কৰিলোঁ, কি নকৰিলোঁ? ভবামতে কামবোৰ সম্পূৰ্ণ হ'লনে? আশাবোৰ ফলপ্ৰসূ হ'লনে? নে কাৰোবাক আঘাত দিলোঁ? কষ্ট দিছোঁ নেকি মনত কাৰোবাক? আমি কাৰো অন্যায় কৰা নাইতো? আমাৰ কামবোৰ সম্পূৰ্ণ হৈছেনে? এবাৰ আওৰাই চোৱাৰ সময় এতিয়া। যদি আপোনাৰ ভবামতে কামবোৰ হোৱা নাই, নিৰাশ হ'ব নালাগে। দ্বিতীয় ছমাহ আছে নহয়। শুদ্ধ মনেৰে আৰু সৎ চিন্তা লগতে নিজে কষ্ট কৰি কামবোৰ কৰিলে নিশ্চয় সফল হোৱা যাব। সকলো আশাই ফলপ্ৰসূ হ'ব। আশা কৰোঁ দ্বিতীয় ছমাহটো আগুৱাই নিয়াৰ আগতে এবাৰ প্ৰথম ছমাহত আমি কি কৰিলোঁ এবাৰ উভতি চোৱাৰ সময়। ধন্যবাদ।